BTR Go Back. Go back, go back. BTR Go Back. Go back, go back. Go back, go back. Hibajab. Himanta Biswa high. Himanta Biswa kam nai. Jindabad. BJP Husiar. Tirot korot. Biswa kam nai. Narendra Modi Husiar. हमारा था रिक्वेस्ट करो तो अपनी চিৰাং জিলাৰ উদ্যোগত আমাৰ মূল্য বৃদ্ধিৰ ওপৰত এটা আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি ৰাইজক নকলেও হ'ব যোৱা কেইটামান বছৰত 2014 পৰা যদি আপোনালোকে পৰিসংখ্যা চাবলৈ যায় তেতিয়াহ'লে গম পাব মূল্য বৃদ্ধিয়ে কেনেকৈ আকাশলংঘী ৰূপ লৈছে আৰু কেনেকৈ সীমাচেৰা গৈ আছে যি চিলিণ্ডাৰৰ মূল্য আছিল এটা সময়ত 2015-16 চনত 500 টকা সেই চিলিণ্ডাৰৰ মূল্য হ'ল গৈ এতিয়া 1200 টকা আজি প্ৰত্যেকটো বস্তুৱে তেলৰ কথাই ক'বনে চিলিণ্ডাৰৰ কথাই ক'বনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কথা ক'বনে নে জীৱনদায়িনী ঔষধৰ কথা ক'ব সকলোৰে মূল্য বৃদ্ধি আকাশলংঘী হৈছে গতিকে এই চৰা মূল্য বৃদ্ধি এই বিজেপি চৰকাৰৰ দিনত হৈছে তেওঁলোকে উন্নতিৰ জয়গান গাইছে ঠিকেই কিন্তু মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই আৰু যোগান বিভাগ আমি দেখিছোঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই ক্ষেত্ৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত গতিকে আমি বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব চৰকাৰক বিশেষকৈ ধিক্কাৰ দিছোঁ তেখেতে সদায় মূল্য বৃদ্ধিৰ কথা ক'লে কয় যে মূল্য বৃদ্ধি হ'বই তেনেকুৱা ধৰণৰ অলপ তুলুঙা মন্তব্য কৰে তেওঁ কয় যে মূল্য বৃদ্ধি এটা নেচাৰেল প্ৰক্ৰিয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া ই স্বাভাৱিক প্ৰক্ৰিয়া নহয় এই স্বাভাৱিক প্ৰক্ৰিয়া নোহোৱাৰ মূলতে হৈছে ইয়াত যোগান বিভাগ বোলা এটা বিয়াগম বিভাগ আছে যিটো বিভাগৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ নাই এই যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আমি ইয়াৰ দ্বাৰাই এই প্ৰতিবাদস্থলীৰ পৰা এটাই দাবী কৰোঁ অতি শীঘ্ৰে তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত যদি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে আমি জাতীয় কংগ্ৰেছে ইয়াতকৈ তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আৰু আমি প্ৰশাসন অচল কৰি দিম যদি মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব নোৱাৰে মই ইমানকে ক'লোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ দি এটাই বক্তব্য দিওঁ আপোনালোকৰ এই মূল্য বৃদ্ধিৰ ওপৰত বিশেষকৈ আমাৰ মিডিয়াৰ বন্ধুসকলে যি ধৰণে প্ৰচাৰ কৰিব লাগে সেই ধৰণে প্ৰচাৰ কৰি যাতে আমাৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ সহায় কৰে আৰু মূল্য বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিয়ে ইয়াকে কৈ মোৰ বক্তব্য সামৰিলোঁ এটা কথা স্পষ্টভাৱে জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ যি হঠকাৰী সিদ্ধান্ত পানীৰ বটলত ওপৰত টেক্স লগাৰ নতুন এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে তেওঁক কৈছোঁ যে বহিৰাগত কোম্পানীসকলে মিঠাতেল কোম্পানীৰ মালিকসকলৰ ক্ষেত্ৰত তেওঁৰ পদক্ষেপ কি হ'ব স্পষ্ট কৰক আজিৰ তাৰিখত মূল্য বৃদ্ধি ইমানেই হৈছে যে মিঠাতেল 1 লিটাৰ মিঠাতেল কিনিব পৰা সাধাৰণ গাঁৱলীয়া ৰাইজৰ অৱস্থা নাই আমাৰ যিখিনি পানীয় কোকা-কোলা পেপচি এইবিলাক আছে এইবিলাকৰ হাফ লিটাৰৰ বটল তাতকৈ কমৰ বটলবিলাকৰ ক্ষেত্ৰত হিমন্ত বিশ্ব কি কৰিব স্পষ্ট কৰক অন্যথা অযথা হঠকাৰী কথা কৈ মানুহৰ মাজত টেক্স জাপি দি যি অত্যাচাৰী শাসন চলাইছে তাক বন্ধ কৰক নহ'লে ৰাইজে ৰাজপথত ওলাই এইখন চৰকাৰক বিচল কৰিবলৈ বাধ্য হৈ যাব